নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়া পাঠশালালৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হাইজেন্স প্ৰিন্সিপালৰ বিষয়ে। এতিয়া চোৱা, এখন ৱাল হয় য'ত ৱালখনৰ মাজত এটা গেপ আছে। এতিয়া যদি লেফ্টৰ পৰা ৰাইটলৈ লাইট ট্ৰেভেল কৰি আছে, তেতিয়া আমি সাধাৰণতে ভাবিম যে য'ত গেপ আছে খালি সেই গেপটোৰ মাজেদিহে লাইট ৰেছকেইটা ট্ৰেভেল কৰিব আৰু লাইট ৰেছকেইটাৰ ডাইৰেকশ্যনটো এনেকুৱা হ'ব। কিন্তু এনেকুৱা নহয়, আচলত লাইট ৰেছকেইটা বেণ্ড হৈ যাব কৰ্নাৰ্ছৰ ফালে আৰু আমি লাইটৰ পাথটো এনেকুৱা দেখা পাম। এই ফিনমিনাটো কিয় হ'ল এইটো এক্সপ্লেইন কৰিব আমাক হাইজেন্স প্ৰিন্সিপালে। এতিয়া আমি হাইজেন্স প্ৰিন্সিপালটো পঢ়াৰ আগত জানি ল'ব লাগিব যে ৱেভ ফ্ৰণ্ট কি হয়। এতিয়া চোৱা, যেতিয়া আমি পানীত পাথৰ এটা পেলাই দিওঁ তেতিয়া আমি দেখোঁ যে সেই পানীটোত চাৰ্কুলাৰ ৰিং এপিয়াৰ হৈছে আৰু চাৰ্কুলাৰ ৰিংখিনি বাহিৰলৈ এক্সপাণ্ড হৈ থাকে। এইখন ছাৰ্ফেচত থকা গোটেইখিনি পাৰ্টিকেল ভাইব্ৰেট হৈ থাকে আৰু ইয়াত থকা গোটেইখিনি পাৰ্টিকেল এটা ফেজত ভাইব্ৰেট হৈ আছে, কাৰণ এই পাৰ্টিকেলখিনি ছেইম ডিষ্টেঞ্চত আছে চ'ৰ্চৰ পৰা। গতিকে ৱেভ ফ্ৰণ্ট হৈছে গ্ৰুপ অফ অল দ্য পইণ্টছ অফ ৱেভ হুইচ হেভ ছেইম ফেজ। ৱেভ ফ্ৰণ্ট তিনিটা টাইপৰ আছে: স্পেৰিকেল ৱেভ ফ্ৰণ্ট, চিলিণ্ড্ৰিকেল ৱেভ ফ্ৰণ্ট আৰু প্লেইন ৱেভ ফ্ৰণ্ট। এতিয়া আমি হাইজেন্স প্ৰিন্সিপাললৈ আহোঁ। মানি লৈছোঁ এই বাল্বটো এটা লাইট চ'ৰ্চ হয়। যিহেতু এই বাল্বটো এটা পইণ্ট চ'ৰ্চ হয়, গতিকে ইয়াৰ ৱেভ ফ্ৰণ্টটো স্পেৰিকেল ৱেভ ফ্ৰণ্ট হ'ব আৰু এই হোৱাইট কালাৰ চাৰ্কলটো ইয়াৰ স্পেৰিকেল ৱেভ ফ্ৰণ্ট হয়। এইটোক আমি প্ৰাইমেৰী ৱেভ ফ্ৰণ্ট বুলি ক'ম। যিহেতু ৱেভ ফ্ৰণ্টডাল এক্সপাণ্ড হৈ আছে, গতিকে অলপ টাইমৰ পিছত এই ৱেভ ফ্ৰণ্টডালৰ পজিশ্যন ক'ত হ'ব এইটোৱে আমাক ক'ব হাইজেন্স প্ৰিন্সিপালে। এতিয়া চোৱা, এইটো হৈছে প্ৰাইমেৰী ৱেভ ফ্ৰণ্ট আৰু হাইজেন্সৰ মতে এই প্ৰাইমেৰী ৱেভ ফ্ৰণ্টডালত থকা গোটেইকেইটা পইণ্ট এক কৰিব চ'ৰ্চ অফ ডিষ্টাৰবেঞ্চ। সেইকাৰণে ইয়াত ডিষ্টাৰবেঞ্চ ক্ৰিয়েট হ'ব আৰু নিউ ৱেভছ ফৰ্ম হ'ব। এই নিউ ৱেভছখিনিক আমি ছেকেণ্ডেৰী ৱেভলেটছ বুলি কওঁ। এতিয়া যদি আমি এই চাৰ্কলকেইটাৰ টেনজেঞ্চখিনি জইন কৰি দিওঁ, তেতিয়া আমি এটা নতুন ৱেভ ফ্ৰণ্ট পাম, যোনটো হয় ছেকেণ্ডেৰী ৱেভ ফ্ৰণ্ট। আৰু এই ছেকেণ্ডেৰী ৱেভ ফ্ৰণ্টডালৰ ডাইৰেকশ্যন ফৰৱাৰ্ড হয়। গতিকে এতিয়া আমি নিউ ৱেভ ফ্ৰণ্টডাল গোটেই ফিগাৰটোৰ কাৰণে এনেকুৱা দেখা পাম। এইটোৱে হৈছে হাইজেন্স প্ৰিন্সিপাল। এতিয়া আমি ভিডিঅ'ৰ ষ্টাৰ্টিঙত ডিছকাছ কৰা কেছটোলৈ আহোঁ। যিহেতু চ'ৰ্চটো ইনফিনিটিৰ পৰা হয়, সেইকাৰণে ৱেভ ফ্ৰণ্টটো প্লেইন ৱেভ ফ্ৰণ্ট হ'ব। এইকেইডাল লাইন নহয়, এখন প্লেইন হয়। এতিয়া হাইজেন্সৰ মতে এই ৱেভ ফ্ৰণ্টডালৰ গোটেইকেইটা পইণ্ট এক কৰিব চ'ৰ্চ অফ ডিষ্টাৰবেঞ্চৰ হিচাপে আৰু ইয়াত নিউ ৱেভছ ফৰ্ম হ'ব। আৰু এতিয়া যদি আমি এই চাৰ্কলকেইটাৰ টেনজেণ্টকেইটা জইন কৰি দিওঁ, তেতিয়া আমি নিউ ৱেভ ফ্ৰণ্টডাল পাম। এনেদৰে আমি বাকী ৱেভ ফ্ৰণ্টকেইডাল পাই থাকিম। এতিয়া যদি মই ইয়াত চাওঁ, লাইট ৰে'ডালৰ ডাইৰেকশ্যনটো এনেকুৱা হ'ব, কাৰণ লাইট ৰে'টো ৱেভ ফ্ৰণ্টৰ পাৰ্পেণ্ডিকুলাৰ হয়। কিন্তু মই যদি ইয়াত চাওঁ, লাইট ৰে'জৰ ডাইৰেকশ্যনটো এনেকুৱা হ'ব, কাৰণ তেতিয়াহে লাইট ৰে'জকেইডাল ৱেভ ফ্ৰণ্টৰ পাৰ্পেণ্ডিকুলাৰ হ'ব। এই ফিনমিনাটোক ডাইফ্ৰেকশ্যন বুলি কয়। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।